খং উঠিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হয় বৰ বেয়াকৈ খং উঠিছে চন্দ্ৰমোহন পাটোৱাৰীৰ খংটো উঠিবই একালৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আছিল চন্দ্ৰমোহন পাটোৱাৰী অগপৰ সভাপতি শীৰ্ষ নেতা আছিল এসময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জাতীয়তাবাদৰ ভাষণ দি ফুৰিছিল কিন্তু এতিয়া ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত উঠি ৰাজনীতি কৰে পাটোৱাৰীয়ে ৰাজ্যৰ অকৰ্মণ্য মন্ত্ৰী বুলি সততে চৰ্চিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হঠাতে খং উঠিল মঞ্চত ভাষণ দি থকাৰ সময়তে টিঙি তোলা হৈ পৰিল চন্দ্ৰমোহন পাটোৱাৰী কিয়নো একালৰ জাতীয়তাবাদীৰ উপস্থিতিত অনুষ্ঠিত শ্বহীদ দিৱসৰ সভাত উপস্থিত নাছিল জনগণ পালি নেতাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ধমক মই কাকো খাতিৰ নকৰো এইটোৱে কথা কলো আৰু তাৰ কাৰণে যদি কোনোবাই কয় যে মই আজিৰ আৰু মই লিডাৰশ্বিপত আছো মই লিডাৰশ্বিপত নাথাকিব মানুহ আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ খং নুঠিব কিয় নেতা পালি নেতাই মানুহ গোটাব নোৱাৰিলে বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসত খালী চকী দেখি খঙত অগ্নিশৰ্মা হৈ পৰিল মন্ত্ৰী পাটোৱাৰী আপোনালোকে আপোনাৰ মানুহখিনি ইয়াত আছে তাত যাওকচোন আমাৰ তাত যাওকচোন আগৰ পৰা যাওক দলীয় কাৰ্যকৰ্তাক ভাষণৰ মাজতে দিলে এজাউৰি আনকি মঞ্চৰ সন্মুখলৈ খেদি পঠালে একাংশ কাৰ্যকৰ্তাক আপোনালোকে আপোনাৰ মানুহখিনি ইয়াত আছে তাত যাওকচোন আমাৰ তাত যাওকচোন আগৰ পৰা যাওক আগৰ পৰা যাওক নিজৰ 40 বছৰীয়া ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰি আক্ষেপ কৰে মন্ত্ৰীগৰাকীয়ে এনে পৰিস্থিতিৰ বাবে ক্ষমা খুজিলে শ্বহীদ দিৱসৰ সভাত উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সাংসদ দিলীপ শইকীয়া যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ ওচৰত একালৰ জাতীয়তাবাদীৰ মুখা যেন খুলি দিলে জনগণে